নহয় এমাহ পিছত বৰষুণত বৰষুণ আহিব, পানী হৈ যাব, আমি দৌৰিব নোৱাৰিম। মই বোলো বাবা তহঁতে দৌৰিব কিয় লাগে? বোলে ছাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয় জুনত। আপোনালোকে চিন্তা কৰক, আগতে লৰাই কয় ছাৰ চাকৰিটো দি দিয়ক না, মই বিজেপি কৰি আছো, মই কংগ্ৰেছ কৰি আছো। এতিয়া ল'ৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মই দৌৰিব লাগিব আৰু কোনো দালালক মই 1 টকা নিদিয়াকৈ চৰকাৰী চাকৰি মই পাব পাৰো। বোলে নহয় এমাহ পিছত বৰষুণত বৰষুণ আহিব, পানী হৈ যাব, আমি দৌৰিব নোৱাৰিম। মই বোলো বাবা তহঁতে দৌৰিব কিয় লাগে? বোলে ছাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয় জুনত। আপোনালোকে চিন্তা কৰক, আগতে লৰাই কয় ছাৰ চাকৰিটো দি দিয়ক না, মই বিজেপি কৰি আছো, মই কংগ্ৰেছ কৰি আছো। এতিয়া ল'ৰা ছোৱালীয়ে জানে যে চাকৰি পাবৰ কাৰণে মই দৌৰিব লাগিব আৰু কোনো দালালক মই 1 টকা নিদিয়াকৈ চৰকাৰী চাকৰি মই পাব পাৰো। মানুহৰ মনত বিশ্বাসৰ এটা নতুন পৰিৱেশ সৃষ্টি হ'ল। আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে চৰকাৰ আহিলে মাইক্ৰ' ফাইনেন্সৰ লোন লোৱা আই মাতৃসকলক আমি লোনৰ পৰা ৰেহাই দিম। 12.5 লাখ মহিলাক আমি লোনৰ পৰা ৰেহাই দিলো। অহাবাৰ বাকী থকা কামখিনিও আমি শেষ কৰিম। আজি ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ আহিলে প্ৰত্যেক বছৰে নতুন নতুন ৰাইজক আমি অৰুণোদয়ৰ সৈতে জড়িত কৰিম। 19 লাখ অৰুণোদয়ক আজি আমি 27 লাখলৈকে লৈ আহিলো। এইবাৰ বাজেটত আমি ঘোষণা কৰিছো আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম।